Good morning friends, মই বুমনি দেৱীয়ে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া বাজিছে 9:15 মৰ্নিং। আমাৰ এজনা উঠিবলৈ হোৱা নাই, চাওকচোন লাড্ডু হৈ পৰি আছে বিছনাত। মনো এটো কোন উঠিব হোৱা নাই, নিকট এটা পঢ়ি আছে। চোৱাচোন দেখিছে উঠাবলৈ যে কি জ্বালা। দাঁত ব্ৰাছ কৰি কিতাপ পঢ়িব লাগে, উঠা চাহ খাই দেখিছে আকৌ শুব লৈছে। দেখিছে ইয়াৰ নমুনা আহি আছো মই, আৰু এজনে আমাৰ কিতাপ পঢ়ি আছে। চাবচোন আপুনি, নিকু দাদা উঠিলে, মুনু দাদা উঠি কিতাপ পঢ়ি আছে, আৰু তুমি কাপোৰ উল্টাকৈ শুই আছা। নিকু আহি আছো, কি কৰিছা? হাই ফ্ৰেণ্ডছ, মৰ্নিং, গুড মৰ্নিং কোৱা, গুড মৰ্নিং কোৱা। বেয়া পাইছো যোৱা। দেউতাই কি কৈছে? দেউতাই হিচাপ কৰিব পৰা নাই। হাই কোৱা আকৌ, কোৱা কৈ দিয়া। মই এতিয়া পঢ়ো, গুণগুণ ভণ্টিয়ে কেনেকে কৈ থাকে কোৱা। হাই ফ্ৰেণ্ডছ কোৱা, হাই ফ্ৰেণ্ডছ। হাই, মই এতিয়া পঢ়িব লৈছো। মনু উঠা, আকৌ উঠা, কাপোৰ পিন্ধা। কৰিম চাহ দিছো, আহা পলাব। আকৌ ব্ৰাছ কৰা সোনকালে। নিকু দাদা চাইকেল আছে। ইমান কিয় চিঞৰিছা? চেনি এবাৰ দিয়ে দিছো, আকৌ দিওঁ নে নিদিওঁ, বেছি মিঠা হৈ যায় নেকি। ইয়াত লৰালৰি হয় বহুত, ৰাতিপুৱা সময়কণত মাই স্কুল যাব লগা হয়, তো বেছি লৰালৰি হয় মানে। মিষ্টাৰলৈ চাহ কৰিছোঁ, তেওঁ চাহ খাই গা চা ধুই দোকান যাব। এইকেইদিন বৰটো থকাৰ কাৰণে আমাৰ খাবলৈ তেনেকুৱা বিশেষ জোৰ জোগাৰ চলোৱা নাই। তেওঁ যি খায় তাকে দিম বাৰু। মই বুট অলপ সিজালোঁ ৰাতিপুৱাই, তাকে টিফিনত দি পঠাম বাৰু। চাই থাকক আপোনালোকে। মই ল'ৰাক ব্ৰেড আৰু বাটাৰ লগাই চাহৰ সৈতে দিওঁ, খাই লৈ কিতাপ পঢ়ি থাকিব। সি আকৌ ব্ৰেডত বাটাৰ লগাই খায়। বৰ্তাকে চকলেট আনি দিছিলোঁ, বিশেষ চকলেট খাই খুব ভাল পায়। চকলেট নিদিওঁৱেই, ডাঙৰটোৱেহে খায় চকলেট, খাই চকলেট চেচ কৰি পেলালে। আকৌ আহা, এতিয়া চাহটো খাই ধুনীয়াকৈ। বেগ কালাৰ ধূলি উলিয়াই দিছে বৰতাই। আইতা গ'ল, আইতা গ'ল নে? বাই বাই ক'লা? কিয় নগ'লা? তোমাকচোন আইতাই পঢ়িব কৈ থৈ গৈছে। মাই স্কুলত গ'ল। আইতাৰ কথা কৈছোঁ, আইতা যে স্কুলত গৈছে। মই ফোনটো মই তোমাক দেখাবলৈ। হাই কৈ দিয়া, হাই গুড মৰ্ণিং। গুড মৰ্ণিং কৈ দিয়া, কৈ দিয়া। বাহঁতে দাদাহঁতে চবেই চাব তোমাক। কোন দাদাহঁতে? চাব, তুমি যেনেকৈ নিকি চাই থাকা, তোমাক চাব এতিয়া বা দাদাই। ক'ত আছে? তুমি কোৱা, মই এতিয়া ব্ৰেডে চাহে খাই মই কিতাপ পঢ়িমগৈ। কোৱা গুড মৰ্ণিং কৈ দিয়া। কোৱাচোন তুমি, বাহঁতে গম পাবই নহয়। ধুনু বাহঁত আছে, চবেই চাব। নিকি চোৱা নিচা, নিকি দাদাহঁতে চাব, চবেই। কৈ দিয়া হাই, কৈ দিয়া। নোকোৱা, যোৱা এতিয়া বহাগৈ। মই এইখিনিতে বহিবানে? ব্ৰেডে চাহে খোৱাহি আহা। খাই লৈ ধুনীয়াকৈ গুড বয় নিচিনাকৈ কিতাপটো পঢ়িমগৈ। নিকু দাদা পঢ়ি হ'লে তুমি বহা। চাহ খাই লোৱা। খোৱা আকৌ, খোৱা খোৱা
কিতাপ পঢ়িব গ'লে বাবা মই যামগৈ এতিয়া নহ'লে তুমি খোৱা হা মই কাকাৰ ওচৰত যাওঁ কাকাক কি খাই সুধোংগৈ মই যাম তাৰপিছত তুমি আহিবা হা ধুনীয়াকৈ কাকাক কি চুপ অকণকে বনাই দিওঁ কাকা বেয়া আছে গাটো হা ক'লৈ নালাগে দিয়া মই দেউতাৰ ওচৰত যাওঁ দেউতাক সুধি লওঁ কিনো খাই ক'ত হয় নেকি দেউতা কি দিম চুপকে বনাই দিম নেকি হে চুপ বনাই দিম দেউতাৰ গাটো খুবেই বেয়া কালি ডক্টৰৰ ওচৰতে পৰা আনিছে আপোনালোকে গম পাইছেই বনাই দিলোঁ তাৰপিছত কাকাক চুপ অকণ বনাই দিওঁ শুন কাকা গাটো বেয়া হয় নাই সেইকাৰণে কাকাক চুপ অকণ বনাই দিওঁ এইটো আৰু এটা হৈছে দেই আমাৰ ফ্ৰিজ যিটো ফাৰ্ষ্ট আছিল সেইটো বেয়া হ'ল এতিয়া আমি ফ্ৰিজত কি বস্তু থৈছোঁ দেখিছিলে এতিয়া আমাৰ গোটেই হেৰিবোৰ দালি হওক বিস্কুট হওক গোটেই টেমাবোৰ ইয়াত সোমোৱাই থ'ব পৰা হৈছে কিন্তু বস্তু এটা হৈছে কাম এটা কি হৈছে ইয়াত থ'লে ইয়াত যেতিয়া মানে ফ্ৰিজৰ পৰা হাৱাটো পাছ নহয় চেণ্ট এটা ওলায় সেই গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে বাৰু কি কৰিব পাৰি জনাবচোন সেয়াই আৰু যদি আপোনালোকে কমেণ্ট কৰি কাকাই ভাত নাখাওঁ বুলি কৈছে কাকা গাটো বেয়া যে সেইকাৰণে ভাত নাখাওঁ বুলি কৈছে মই এতিয়া দেউতাক চুপ অকণ বনাই দিওঁ তাকে ৰেডি কৰিছোঁ তাৰপৰা দিম এতিয়া বৰ্ডত থাকিলে উপায় নাই ডক্টৰে কালি সেয়াকৈ ক'লে যে আপোনাৰ পৰিয়ালত ঢুকাইছে আপুনি কিয় বৰ্ডত থাকিব লাগে আপুনি যিহেতু চুগাৰ পেচেণ্ট আপুনি ডেইলি আহাৰ গ্ৰহণ কৰিবৰ কাৰণে দিছে তাকে এতিয়া দেউতাই নাখাওঁ বুলিয়ে কয় খাব মন নাযায় তেওঁ বনাই দিওঁ বাৰু কি হয় আপোনালোকে চাই থাকক চুপ বিচাৰি নাপায় চিপৰিকণ পেকেট আনিছোঁ সেইদিনা দেউতাই মানে কি হয় প্ৰতিটো বস্তু এদিন খাই পিছদিনা খাবলৈ ভাল নাপায় সেইকাৰণে অকণমান বেছি ডাঙৰ আনিলেও বেয়া হয় সেইকাৰণে পেকেটটোতে আনি থৈছোঁ তাৰ এতিয়া মই বনাইছোঁ পানীটো উতলিলে আপোনালোকে চুপখিনি এনেকৈ দি দিলে এইটো দি দিছোঁ মই চুপ এতিয়া উতলিবলৈ দিম আপোনালোকে চাই দিব খাই হৈছে খোৱা সোনকালে এতিয়া মই কি কৰিম এইখিনি মোৰ অকণমান দিগদাৰ হয় মোবাইলটো দাঙি কৰি লৈ ফুৰিবৰ কাৰণে দেখিছেতো অ'কে তাৰপিছত আমি কিতাপ পঢ়িম হা বনাই আছোঁ বেড ভিজাই ভিজাই চাহ খাই হৈ গ'ল খোৱা ল'ৰাই চাহ খাই আছে তাকে কৈ আছে চাহ এইকণ সময়ত অকণমান খোৱাৰ পৰা উঠাটো দেৰি হয় প্ৰায় 9টাই বাজিছে আজি খোৱাৰ পৰা উঠোঁতে কি হৈছে স্কুলত দিলে এইটো এটা প্ৰব্লেম হ'ব যে জগাব গ'লে
উঠোৱাটো বহুত দিগদাৰ হৈ পৰে মানে কি হয় কিছুমান টিপছ দিবচোন আপোনালোকেও কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক সোনকালে উঠাই খুৱাই মেলি ৰেডি কৰে তাকে জানিবলৈ মন আছে মানে মোৰ দিবচোন এতিয়া ইয়াৰ মানে কি হৈছে স্কুলত দিম বুলি যিহেতু ভাবিছোঁ তাকতো চব ক্ষেত্ৰৰ পৰাই প্ৰিপেয়াৰ কৰি আহিব লাগিব ন সেইকাৰণে সোনকালে ৰেডি কৰাব লাগিব খুৱাই মেলি স্কুলত পঠাব লাগিব চ' ভাবিছোঁ এতিয়াৰ পৰা অভ্যাসটো কৰা আহিলেহে তাৰ হৈ আহিব কিন্তু কি হ'ব একেটাই সদায় 9টাতে উঠে তুমি হাতটো ধোৱা আমার সাবিত কোচ খালো নহয় আমার মটর থাকা কিনতে খাও এতিয়া না বটা আনিব গৈছেহে না আছে দেখাইছে তুমি হাতটো ধুই লোৱা টেবুলখন উলিওৱা গৈ মই গৈ আছোঁ কি হৈ গ'ল মই অকণ ঠাণ্ডা কৰি দেউতাক দিওঁ যোৱা দেউতাই কি কৈ থাকে এইটো কি ওপৰত থাকাটো ক'ৰ থাকাটো এইটো সমুদ্ৰ থাকাটো খাওক মুকে কাকা গা ভাল পাইছেনে সোধা আকৌ না নাতি নিছা খাই লওক এতিয়া নাই যোৱা আহিব গৈছে চাহে বিস্কুটে খাইছে না বেড খাইছে তই কি আমছে কথা তই ক'ব নাপায় তুমি কি আমছে আহা কাকা খাব আহা পানী অকণ মই গিলাচত দি থৈ যাম নেকি অঁ খাই ল'ব আহা মনো আহা তুমি পঢ়াহি কিতাপ উলিয়াওঁ কাকা খোৱা অঁ বিচনা পাৰাই নাই তো মুনু বিচনাখন পাৰি পঢ়াই আছোঁ বেছি আইচক্ৰীমৰ কাৰণে পাগল হৈ আছে এতিয়া জানো বাৰু আইচক্ৰীম খোৱা বতৰ এতিয়া আইচক্ৰীম নাখায় বাৰু বজাৰত গ'লে আনি দিব লাগিব বহা মই এতিয়া হেৰি কৰা কিতাপ উলিওৱাই মই ৰোল টানি দিওঁ তুমি লিখা মই দেউতাক হেৰি নগৈ কি খাই সুধোঁগৈ মই ডাঙৰকৈ ঘৰত আনি দিছোঁ তুমি গুট গুট আখৰে লিখিবা হা বেয়া আখৰ নকৰিবা আজি ধুনীয়াকৈ ইয়াত অসমীয়া নামটো ইয়াত ইংৰাজীত নামটো আনি দিছোঁ সেইবাও কি লিখে চাওকচোন আপোনালোকে যোৱা লিখা গৈ গুড বয় আমি আবেলি ফুফু যাম যোৱা খেলি খেলি পঢ়িব লাগে আমি খেলি খেলি পঢ়িম আকৌ নিকু দাদা লিখি দেখালে যোৱা ধুনীয়া ল'ৰা লিখিব চাই থাকিব কি ধুনীয়াকৈ লিখিব নহয় এতিয়া ধুনীয়া ল'ৰা ন কি লিখা মই আপোনালোকক দেখাই আছোঁ ৰ'ব কি লিখিছে দেখিছে এয়া কি লিখিছে এয়া ক খ লিখিলে কালি
কটা চালে কটা চাইছে বাহঁতে চাই আছে কোৱা মোৰ ভিডিঅ'বোৰ চাবা মই কি কি কৰি থাকোঁ এই ক লিখিছে কটা বিছনা আছে বিছনা কটা বাহত আছে এয়া লিখিছে এয়া ছবি আঁকিছে মনে কালাৰ কৰাবোৰ দেখাব লাগিব এতিয়া তুমি ইয়াত ABCDখন গুড গুড আখৰে লিখি দিয়া কালাৰখন ক'ত আছে কটা দেখুৱা দেখা নাই এতিয়া দেখুৱা তুমি লিখা না এতিয়া লিখিছোঁ তোমালোকে চাই থাকা